বেক টু মাই চেনেল। নমস্কাৰ বন্ধুসকল, মই ডিম্পলে দুজে অন্য এটা ভিডিঅ'তে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে, ময়ো বৰ্তমান ভালেই আছোঁ আৰু আমাৰ ঘৰৰ সকলোৰে ভালেই। এতিয়া আপোনালোকেও জনাব আপোনালোকৰ ঘৰত সকলোৰে কেনেকুৱা। আৰু আজি মই বহুত দিনৰ মূৰত আকৌ এটা ব্লগ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পাব। আৰু আজি আচলতে আমাৰ ঘৰত মানে এটা মুৰ্গী বাঢ়িছে আৰু ভাবিলোঁ আপোনালোকৰ লগতো ৰেচিপিটো শ্বেয়াৰ কৰোঁ। আৰু মুৰ্গী মাংসৰ লগত আজি পোলাও খাম বুলি ভাবিছোঁ আৰু সেই ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তেন্তে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাই। আজি বতৰটো বহুত গৰম, হয়তো 37 পাৰেই হৈ গ'ল নেকি। আৰু চব এইফালে পূৰা ৰ'দ দি আছে আৰু মই এতিয়া ভাত বনাবলৈ যাওঁ। বাকীখিনি ঠিক ঠাক হৈয়ে আছে। আৰু এইবোৰ ৰেডি কৰি ৰাখিছোঁ। এয়া পিঁয়াজ আৰু এয়া পিঁয়াজৰ পেষ্ট, নগা ধনিয়া কাটি লৈছোঁ আৰু বিলাহীও কাটি লৈছোঁ, লগতে আলু দুটাও কাটি লৈছোঁ। আৰু মই প্ৰথমতেই মাংসখিনি বনাই ল'ম, তাৰ পাছত পোলাওখিনি বনাম। এতিয়া কেৰাহীখনত তেল অলপ দি লৈছোঁ আৰু তেলখিনি গৰম হোৱাত তেজপাত দুখিলাও দি লৈছোঁ। আৰু এতিয়া পিচি থোৱা পিঁয়াজখিনিও দি লৈ অলপ সময় ভাজি ল'ম। পিঁয়াজখিনিৰ কেঁচা গোন্ধ যোৱালৈকে ভাজি ল'লোঁ আৰু এতিয়া দি দিম কাটি লোৱা বিলাহীখিনি আৰু লগতে দি দিছোঁ কাটি লোৱা ধনিয়াখিনিও আৰু এতিয়া ভালদৰে লৰাই ল'ম। এতিয়া হালধি অলপমান দি লৈছোঁ আৰু লগতে জিৰা অলপমান আৰু কাশ্মীৰী ৰেড চিলি অলপো দি লৈছোঁ। এতিয়া ভালদৰে এইখিনি মিহলি কৰি লৈ বিলাহীখিনি সিজিবলৈ দিম, যাতে বিলাহীখিনি ভালদৰে গলি যায়। বিলাহীখিনি সিজিছেই আৰু লগতে অলপমান আদা ৰচুন দি লৈছোঁ। আৰু মোৰ এয়া বিলাহীখিনি ভজা হৈ গ'ল আৰু এতিয়া মাংসখিনি ইয়াত দি লৈ ভালদৰে ভাজি ল'ম। আৰু অলপমান মিট মছলা দি লৈছোঁ। আৰু এয়া মাংসখিনি ভালদৰে সিজি উঠিছে আৰু এতিয়া কাটি লোৱা আলুখিনি দি ভালদৰে মিক্স কৰি অলপ সময় সিজিবলৈ দিম।
আৰু এয়া আলুখিনিও ভালদৰে সিজি উঠিছে আৰু এতিয়া গৰম পানী দি ভালদৰে উতল আহিবলৈ দিম। আৰু আজি মই নিমখটো একেবাৰে শেষত দিছোঁ, আপোনালোকে আগতেই দিব, তেতিয়া নিমখখিনি মাংসখিনিত ভালদৰে সোমাই যায়। আৰু এতিয়া অলপ সময় উতলিবলৈ দি মই গেছটো অফ কৰি দিম। মাংসখিনি মানে প্ৰায় হৈ গ'ল, অলপ সময় উতলাই পিনি গেছটো অফ কৰি দিম। আৰু এয়া মোৰ মাংস ৰেডি হৈ গ'ল। আৰু এতিয়া পোলাও বনাবৰ কাৰণে মই বেলেগ এখন কেৰাহী লৈ পিনি ঘি অলপমান দি দিম আৰু লগতে ৰিফাইন তেল অলপো দি দিম। আৰু এতিয়া মই পোলাও বনাবৰ কাৰণে কাজু আলমণ্ডছখিনি ফ্ৰাই কৰি ল'ম আৰু লগতে খিচমিচখিনিও ফ্ৰাই কৰি ল'ম। আৰু আপোনালোকে যদি ইচ্ছা কৰে তেতিয়াহ'লে আপোনালোকে গ্ৰীণ মটৰ, গাজৰ, তাৰপৰা কেপচিকাম সেইবোৰ দিও পোলাওখিনি বনাব পাৰে। একদম প্ৰথমতেই তেলখিনিতে মই চেনি অলপমান দি দিম, কিয়নো চেনি দিলে মানে কালাৰটো অলপ ভাল আহে। একেবাৰে প্ৰথমে মই তেজপাত দুখিলা দি লৈছোঁ আৰু লগতে দালচেনি, লং আৰু ইলাচি দি লৈছিলোঁ। আৰু এই লং, ইলাচি, দালচেনি এইখিনি মই অলপ থেতালি লৈছোঁ আৰু অকণমান দেৰি সিজাই পিনি পিঁয়াজ দি দিম। আৰু পিঁয়াজখিনি ৰঙচুৱা হোৱাত মই এতিয়া চাউলখিনি দি লৈ অলপ সময় ভাজি ল'ম। আৰু এয়া মোৰ চাউলখিনি ভজা হৈ গৈছে আৰু এতিয়া মই কেৰাহীটোৰ পৰা কুকাৰটোত দি দিম। আৰু মোৰ চাউলখিনি কুকাৰটোত ভৰাই হৈ গ'ল। এতিয়া মই কুহুমীয়া গৰম পানী অলপ দি দিম, চাউলতকৈ অলপ উপচকৈ দিম। ইমানখিনি পানী দিলে পোলাওখিনি খাবলৈ জোখৰ হ'ব। আৰু এতিয়া কুকাৰটোৰ ঢাকনিখন মাৰি লৈ এটা হুইচেল দিবলৈ বহাই দিম গেছত।
আৰু মোৰ মাংসখিনি বনাই হৈ গ'ল। তাৰপাছত এইটো কুকাৰত পোলাও পাতি ৰাখিছোঁ, পইচা মাৰিব আৰু হ'বই আৰু এতিয়া। আৰু এটা হুইচেল মৰাৰ পাছত এয়া ঢাকনিখন খুলি দিলোঁ আৰু অলপ ওচৰৰ পৰা দেখুৱাই দিছোঁ আপোনালোকক। এতিয়া ফ্ৰাই কৰি লোৱা ড্ৰাই ফ্ৰুইটছখিনি মই ইয়াত দি পিনি ভালদৰে মিক্স কৰি ল'ম আৰু লগতে ঘি 1 চামুচো দি দিম, আপোনালোকক সেইটো দেখুৱাবলৈ নহ'ল। আৰু ভালদৰে গোটেইখিনি মিক্স কৰি ল'ম। আৰু আপোনালোকে দেখিছেই পোলাওখিনি একদম এটা এটা হৈছে। আৰু কোনোবাই যদি ঘৰতে পোলাও বনাই খোৱা নাই, আপোনালোকে মোৰ ৰেচিপিটো ট্ৰাই কৰি চাব পাৰে। আচলতে মোৰ ৰেচিপি বুলি নহয়, মই ৰেচিপিটো বাৰ পৰা শিকাহে। আৰু এয়া আজিৰ খানা ৰেডি। আপোনালোককো ঝলক এটা দেখুৱাই। হাই গাইজ, অথনি মই ভাত পানী খাই লৈ বাচন বৰ্তন ধুই আহোঁ মানে ভিডিঅ' কৰিবলৈ ধৈৰ্য নহ'ল। আৰু আজি যিমানহে গৰম দিছে, ফেনখন লগালোঁ আৰু চিধা পকাত পৰিহে দিছোঁ। আৰু আপোনালোকৰ ফালেও কিমান গৰম দিছে জনাব। আৰু এতিয়া মই ভিডিঅ'টো এডিট কৰিবলৈ লৈছোঁ আৰু উঠনিটো থাকিয়ে গ'ল এণ্ড কৰিবলৈ ভিডিঅ'টো, আৰু এতিয়া এণ্ড কৰি লওঁ। আৰু আপোনালোকে চাগে ভিডিঅ'টো অহা কালিলৈ ৰাতিপুৱা চাবলৈ পাব। আজি ছানডে হয়, কাইলৈ মানডে, কাইলৈ ৰাতিপুৱা আপোনালোকে ভিডিঅ'টো চাব পাৰিব। আৰু বেছিকৈ নাথাকোঁ, আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই যদি ভাল পালে লাইক কমেণ্ট কৰি দিব। আৰু যদি বেছিকৈ ভাল পালে তেন্তে লগৰ সমনীয়াৰ লগত বা ফেমিলিৰ লগত শ্বেয়াৰো কৰি দিব। আৰু যিসকল মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰি বেল আইকনটো প্ৰেছ কৰি নটিফিকেশ্যনসমূহ অল কৰি দিব, যাতে মোৰ আহিবলগীয়া ভিডিঅ'খিনি আগতীয়াকৈ পাই যায়। আৰু আপোনালোকে যদি ইচ্ছা কৰে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰিবলৈ, তেতিয়াহ'লে মই ডেছক্ৰিপশ্যন বক্সত লিংকটো দি থৈছোঁ, আপোনালোকে ফ'ল' কৰিব পাৰে। বাই বাই।